ৰিসেন্টলি মই এটা ভিডিঅ' বনাইছিলোঁ ৰাঘৱ মুভিখনক লৈ যথেষ্টখিনি ভাল ৰেছপন্স পাইছোঁ আৰু কমেণ্টো বহুত ভাল ভাল আহিছে গতিকে এনেকৈ ছাপোৰ্ট কৰি যাব আৰু নেক্সট মই যিটো আজি টপিকলৈ আহিছোঁ সেইটো হ'ল স্পাইৰেল পটেটোৰ ওপৰত বন্ধুসকল বহুত ফেমাছ হৈ আছে এই টপিকটো আৰু বহুত মানুহে স্পাইৰেল পটেটো খাব গৈ আছে দীঘলী পুখুৰীৰ পাৰত ময়ো এদিন খাব যাম বুলি ভাবি আছোঁ কিছুমান এনেকুৱা হেটাৰ্ছো আছে যিয়ে তাৰমানে এই স্পাইৰেল পটেটোৰ ওপৰত ভিডিঅ' বনালে বহুত বেয়া পায় গতিকে তাৰে এটা ক্লিপ চাই লোৱা হওক তাৰপিছত আলোচনা কৰি আছোঁ দৰাচলতে স্পাইৰেল পটেটো কিয় ইমান ফেমাছ হ'ল ফেমাছ হোৱাৰ আঁৰত মেইনলি কি আছে আৰু ব্যৱসায় কৰিলে মানুহে কিয় বেয়া পায় এই টপিকক লৈ আজি এই ভিডিঅ'টো আলোচনা কৰিম 5 লাখ ঠিক আছে 5 লাখ ভিউজ আৰু কিমান 12000 কমেন্ট স্পাইৰেল পটেটো সেই ল'ৰা বা ছোৱালীজনী কি ইমান গুণ আছে যাৰ কাৰণে তাতে মানুহবিলাক ভৰ্তি হৈছে সো বন্ধুসকল ভিডিঅ'টো চাই গমে পালে এইজনে হ'ল সেই মহাশয় যিয়ে 5 লাখৰ ওপৰত ভিউ লৈছে আৰু 20000ৰ ওপৰত কমেন্ট নিগেটিভলি ভাবে কৈ হ'লেও লৈছে গতিকে মই দৰাচলতে ক'ব ওলাইছোঁ দীঘলী পুখুৰীৰ পাৰত যিজন কাপলছ যিয়ে স্পাইৰেল পটেটো বনাইছে কোৰিয়ান ৰেচিপি যিহেতু এই ৰেচিপিটো একেবাৰে সুকীয়া অলপ নতুন মানুহে ভাল পাইছে খাই আৰু মানুহে ভাল পাইছে এই ষ্টৰিটো জানি মানুহক ষ্টৰি লাগে যিহেতু মানুহে ভাল ষ্টৰি পালে নিশ্চয় মানুহে চাব আৰু সেইধৰণে যিহেতু ডাঙৰ ডাঙৰ ইউটিউবাৰেও সেইটো মানে দেখাইছে আৰু ডাঙৰ ডাঙৰ নিউজ চেনেলো দেখাইছে এই বিষয়টোৰ ওপৰত গতিকে তেনেকৈ ফেমাছ হৈ গৈছে আৰু ভাল লাগে যে এনেকুৱা অসমীয়া মানুহবিলাক বা মানুহে ৰেচিপি বা এনেকুৱা দোকান চোকান দি চলি আছে ধুনীয়াকৈ সিহঁতৰ ব্যৱসায় দিশত আগবাঢ়িছে আৰু মই এটা কথা কওঁ বন্ধুসকল বহুত এনেকুৱা চেনেল আছে যিয়ে তাৰমানে ব্যৱসায় যিটো কৰিলে মানুহে একদম নিগেটিভভাৱে লয় মানে সংগ্ৰাম কৰি আছে যুঁজ দি আছে কিবা দি আছে এনেকুৱা ধৰণৰ এটা চেনেৰিঅ' এটা বনাই দিয়ে আৰু য'ত তাৰমানে আমি যাতে তৰচ খাব লগা হয় কিন্তু মই বন্ধুসকল কওঁ যদি স্পাইৰেল যিটো ৰেচিপি আছে সেইটোৰ দাম হ'ল 50 টকা যদি 100 প্লেট বিক্ৰী কৰে 5000 টকা চেল হয় যদি নাই কমেও আধা 50% আমি লাভ ধৰোঁ তেতিয়াহ'লে 2500 টকা দিনত থাকে 2500 টকা যদি ইনটু 30 ডেজ বুলি দিওঁ 75000 টকা মান্থলি ইনকাম হয় বন্ধুসকল যদি আপোনালোকে ভালদৰে গড় কৰে তাতকৈও বেছি ইনকাম হ'ব যদি অলপ ভালদৰে ষ্ট্ৰেটেজি লগাব পাৰি কিন্তু এই যিটো 70-75,000 টকা ইনকাম হোৱাৰ পিছত আমি যে এইটো বস্তু যদি আমি জীৱন সংগ্ৰাম বুলি কওঁ বা কিবা এনেকুৱা যে নিগেটিভিটি আনো তেতিয়াহ'লে আমাৰ নিশ্চয় ঠিক নহ'ব সেইকাৰণে মই ভাবোঁ যে ব্যৱসায় বস্তুটো নিগেটিভভাৱে ল'ব লগা নাই সদায় পজিটিভভাৱে ল'ব লগা আছে কিন্তু একাংশ মানুহে তাৰমানে এইটো নিগেটিভভাৱে লৈ মানে নিগেটিভ দিশত আগবঢ়াই লৈ যায় আৰু মই এনেকুৱা হেটাৰ্ছ যিসকলক মই কৈ আছোঁ যিসকলে তাৰমানে এই টপিক লৈ নিগেটিভ ভিডিঅ' বনাইছে এনেকুৱা ভিডিঅ' বনাইছে যে সেই দুজন মানুহৰ তাতে কিয় ইমান ফ'কাছ কৰিব লগা আছে স্পাইৰেল পটেটো সেই পটেটোত কি কিবা বেলেগ বস্তু আছে নেকি নে সেই পটেটোত বেলেগ জেগাৰ পৰা আহিছে কিয় ইমান যাব লগা আছে ডাঙৰ ডাঙৰ ইউটিউবাৰ হয় তেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনাই নেকি এনেকুৱা বহুত মানুহ দেখা পাইছোঁ বহুত ইউটিউবাৰ দেখা পাইছোঁ যিয়ে তেনেকৈ কৈছে তো সিহঁতৰ কাৰণে মই কওঁ বন্ধুসকল যিহেতু টপিকটো বেয়া নহয় টপিকটো খুব ভাল মানুহে আজিকালি বেয়া কিছুমান টপিকৰ ওপৰত মানে শুনি বেছি ভাল পায় ভাল টপিকতকৈ গতিকে এই টপিকটো যিহেতু এটা ভাল ব্যৱসায় মাধ্যম ব্যৱসায় দিশত আগবাঢ়ি গৈ আছে গতিকে এনেকুৱা ভাল টপিকৰ ওপৰত যদি ভাইৰেল হয় তাত কোনো একো অসুবিধা নাই কাৰণ ভাল হোৱাৰ ফলত আৰু দুজন আগবাঢ়ি আহিব তেনেকৈ মানুহ আমাৰ অসমৰ মানুহ বিজনেছমুখী হ'ব বিজনেছ কৰিলে মানুহৰ সিমান টকা চাকৰিয়ালে ইনকাম কৰিব নোৱাৰে বন্ধুসকল আজি যদি চাই যিমান মাৰ্চিডিজ BMW যিমান গাড়ী আছে চব ব্যৱসায় কৰা মানুহখিনিয়ে লৈছে চিন্তা কৰক গতিকে ব্যৱসায় দিশত যদি ভাইৰেল হয় যিকোনো টপিক কোনো ধৰণৰ নিগেটিভ কমেণ্ট মাৰিব নালাগে নিগেটিভ ল'ব নালাগে ৰেছপন্স কাৰণ ইয়াৰ দ্বাৰা আমাৰ ভালহে হয় আমি যদি ব্যৱসায় কৰা মানুহ এজনক যদি ছাপৰ্ট কৰি যাব পাৰোঁ ন ইন ফিউচাৰ আমাৰো হেল্প হয়নে নহয় ইয়াৰ পিছত দীঘলী পুখুৰীৰ পাৰত মই শুনিবলৈ পোৱা মতে এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত আৰু 2-3টা এনেকুৱা মানুহ ওলাই আহিছে যেনেকুৱা পাৰ্টি ওলাই আহিছে যিয়ে নতুনকৈ ব্যৱসায় আৰম্ভ কৰি আছে গতিকে ই এটা বহুত ভাল মেছেজ মোৰ অপিনিয়ন এতিয়া মই আগবঢ়াবলৈ ওলাইছোঁ ব্যৱসায় কোনো সৰু ডাঙৰ নহয় এটা যে শ্বাহৰুখ খানৰ ডাইলগ আছে কৈ বিধানটা চতা নেই সন্দেশে বৰা কৈ ধৰ্ম নেওতা বহুত কিন্তু আৰম্ভ কৰাটো ডাঙৰ কথা বহুত মানুহ আছে যিয়ে মানে ব্যৱসায়টো কৰিবলৈ যায় কিন্তু ব্যৱসায় কৰিব খোজে কিন্তু আৰম্ভ কৰিব নোৱাৰে বহুতে লাজ পায় খকজা পায় গতিকে লাজ খকজা বাদ দি আৰম্ভ কৰিব লাগে মানুহসকলে মানে ভাল মানুহ বহুত আছে যিয়ে ছাপৰ্ট কৰি যাব গতিকে আজিৰ ভিডিঅ'টো মই এইটোৱে ক'ম যে স্পাইৰেল পটেটো মই এদিন খাব যাব লাগিব গুৱাহাটী দীঘলী পুখুৰীৰ পাৰত গতিকে তাক লৈ অপেক্ষা কৰি আছোঁ এতিয়া কোনদিন যাম এটা ভাল দিন সময় মিলাই যাম আৰু যিসকলে নিগেটিভ কমেণ্ট দি আছে নিগেটিভ ভিডিঅ' শ্বেয়াৰ কৰি আছে সিহঁতে যাতে নিগেটিভ ভিডিঅ' শ্বেয়াৰ নকৰে পজিটিভ ভিডিঅ' শ্বেয়াৰ কৰে ইন ফিউচাৰ যাতে আৰু নতুন মানুহ যাতে কৰ্মমুখী হ'ব পাৰে ব্যৱসায়মুখী হ'ব পাৰে তো তাকে লৈ এই ভিডিঅ'টো বনালোঁ গতিকে এটা সৰু ভিডিঅ' বনালোঁ আপোনালোকে ভাল পালে বুলি নিশ্চয় এটা আশা থাকিলে আৰু যিসকলে নতুনকৈ আহিছে কমেণ্ট কৰিব নাপাৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈ মানে নতুন ভিডিঅ' লগ পাই আছোঁ বাই বাই